নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু আজি হ'ল বহাগৰ প্ৰথমটো দিন। আজি প্ৰথমটো দিনত মই এতিয়া যাম ৰাতিপুৱাই কৃষ্ণগুৰু সেৱাশ্ৰমত অলপ সেৱা কৰি আহিম। আৰু কৃষ্ণগুৰু সেৱাশ্ৰমত আজি 3 বজাৰ পৰা এখন মুকলি বিহু আছে, সেইখনো দেখাম। এতিয়া প্ৰথমতে আশ্ৰমত যাই সেৱা চেৱা কৰি আহিম। আমাৰ বাবু ৰিয়ান বেটাৰ লগত যাম। জয় কৃষ্ণ গুৰু জয়। আজি বহাগৰ 1 তাৰিখ উপলক্ষে কৃষ্ণগুৰু সেৱাশ্ৰমত বহুতো মানুহৰ ভিৰ হৈছে। ময়ো আপোনালোকক ভিতৰৰ ফালে অলপমান দেখাই দিম। আৰু তুমি নমৰিবা চাইছোঁ ন চাবনে? বহাগৰ 1 তাৰিখ বুলি আমাৰ ৰিয়ান আৰু মই আহি আছোঁ আশ্ৰমত। এফালে আশ্ৰমত দেখাই আছোঁ ৰ'ব গৈ কিনে। জয় জয় এতিয়া ভৰি চৰি ধুই ল'ম, ভৰিখন ধুই ল'ব লাগিব সিনা কোনো আমি। তো বহাগ বিহুৰ দিনাই ৰাতিপুৱাই কৃষ্ণগুৰু সেৱাশ্ৰমত আহিছোঁ। খুব ভাল লাগিছে আহি আজি। আৰু লগত আহিছিল মোৰ ৰিয়ান বেটা, সি খুব ভাল পাইছে আজি, হয় না? কি চাইছা তুমি? কিবা ক'বা নেকি? কি ক'বা? নমৰি দিয়াচোন একবাৰ, নমৰি দিয়াচোন এতিয়া, নমৰি দিয়া। অঁ নমো। হে প্ৰভু কৃষ্ণ গুৰু তুমি দয়াময়, মোক কৃপা কৰা তুমি, ও হে কৃপাময়। কৰিছোঁ, ভাল লাগছে না? ভাল লাগছে? এতিয়া অকলে সেৱা ল'লে প্ৰভু এতিয়া ওলাই গ'ল। মই এতিয়া বাহিৰৰ ফালে দেখাম আপোনালোকক। আৰু ব'লা এইফালে গুৰুগৃহ, প্ৰভুৰ ঘৰ। থাকা ইয়াতে, থাকা, মই যাওঁ। টা যাওঁ মই। হে প্ৰভু কৃষ্ণ গুৰু তুমি দয়াময়, মোক কৃপা কৰা তুমি, ও হে কৃপাময় প্ৰভু কৃষ্ণ গুৰু। গুৰুদেৱৰ সমাধি। সুৱৰ্ণপুৰত আহিছিলোঁ, কিন্তু লগ আছে বৰ্তমান। কি এইটো? ময়ূৰ? কি এইটো? ময়ূৰ কি? এইটো দেখোন, এইটো ময়ূৰ। কোনটো? এইটো ময়ূৰ, ময়ূৰ হয় না? ময়ূৰটোক নমৰি আছোঁ একবাৰ, নমৰি আছোন। অঁ নমো। এতিয়া আমি যাওঁ বোলা, হয় ন? এই আগত আছে আৰু চাওঁ আগত। সেইটো এটা, সেইটো এটা। প্ৰভু কৃষ্ণ গুৰু তুমি দয়াময়, মোক কৃপা কৰা তুমি। ময়ূৰে পুৰা আটা বাঢ়ি আছে, দেখছ ন? ময়ূৰ আছে এইকেইটা। বোলা এতিয়া কৃপাময় প্ৰভু কৃষ্ণ গুৰু। 1 বহাগ বুলি আজি গুৰুৰ আশীৰ্বাদ ল'বলৈ সকলোৱে এনেকৈ কৃষ্ণগুৰু সেৱাশ্ৰমত আহিছে। আৰু নমৰীয়া মোক কৃপা কৰা তুমি, ও হে কৃপাময় প্ৰভু। বহাগৰ 1 তাৰিখ বুলি তাৰ মন চন পুৰা ফ্ৰেছ হৈ গ'ল আৰু আজি। কৃষ্ণ গুৰু দুৰ্ঘুৰ সংসাৰী হৃদয় কম্পাই, উঠিছে প্ৰলয় ঢৌ, সংসাৰ সাগৰ জুৰি আহিছে গুণীৰ পাত, বিস্তীৰ্ণ আকাশ গুৰি কৃষ্ণ গুৰু। একদম মন চন যদি অশান্ত হৈ আছে, পুৰা শান্ত হৈ যাব কৃষ্ণগুৰু সেৱাশ্ৰমত আহিলে। অ' গুণু, ফুল নিচিংবা দে, ফুল নিচিংবা দে। দিয়া মোক শিল হু, ফুল নিচিংবা দে। আশ্ৰমখন দেখালোঁ, আমিও সেৱা চেৱা কৰিলোঁ। এতিয়া ঘৰত যাই আছোঁ। আৰু 2টা বজাৰ পিছত মুকলি বিহুখন হ'ব কৃষ্ণগুৰু ইউনিভাৰ্চিটিৰ ফিল্ডত। তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈ। এয়া আশ্ৰমত ভাগাৰ লাগি আছে, মানে ইয়াক লৈ গৈছোঁ না, ইয়াক লৈ ভিডিঅ' কৰা ধেমালি নহয়। ৰক্ষা কৰা কৃষ্ণ। আৰু ইফালে জিৰণি চৰাটো আছে, ইফালে সৰ্থেবাৰী যাব পাৰি, ইফালে আশ্ৰমৰ গেট এইখন। তাত বিহুক লৈ যাই আছোঁ। আৰু এতিয়া মুকলি বিহুখন দেখাই আছোঁ আপোনালোকক। চলি আছে, পেপাৰ মাত শুনা পাইছে চাগে অলপ আগত হৈ আছে। এইখিনি মানে এই গেটখন যে আছে, আগৰ গেটখনৰ ইউনিভাৰ্চিটি
ইউনিভাৰ্চিটিৰ ফিল্ডত হৈ আছে এতিয়া মুকলি বিহু আহি পালোঁ ইয়াতে চলি আছে মুকলি বিহু ইফালে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰেও বিহু চাব আহিছে এতিয়া দেখাইছোঁ আপোনালোকক দৰঙী বিহুৱানৰ মঙলদৈ আৰু সাজু হৈ থাকিব শোণিতপুৰ বিহুৱানৰ